নমস্কাৰ বন্ধুসকল, কেনে আছে? মই মেহবুব আহমেদ। আজি মই কপিলী নৈৰ বান্ধ চাবলৈ কপিলী নৈৰ পাৰত আহিছোঁ আৰু মোৰ লগত মোৰ বন্ধু আছে খাইৰুল ইছলাম। বন্ধুসকল, আমাৰ ইয়াত বহুত বানপানী হৈছে আমাৰ গাঁৱত। ইয়াৰ কাৰণে মই ইয়াত চাবলৈ আহিছোঁ যে কপিলী নৈত কি পানী আছে কি নাই। তাতে মই চালোঁ যে কপিলী নৈত পানী নাই। আমাৰ ইয়াত লামডিঙৰ পানী আহিছে। মোৰ লগত মোৰ বন্ধু আহিছে খাইৰুল ইছলাম, তাৰ লগতো আমি কথা পাতিম বন্ধুবৰ। এইটো হৈছে মোৰ পাৰ্টনাৰ খাইৰুল। আপোনারা চালে এইটো হৈছে মোৰ পাৰ্টনাৰ খাইৰুল। বন্ধুবৰ, আমি পানী চালোঁ। এতিয়া আমি আমাৰ ঘৰৰ পিনে অগ্ৰসৰ হৈ আছোঁ। বন্ধুবৰ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চালে ফ'ল' কৰি দিব। ভিডিঅ'টো ভাল লাগিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব যাতে ভিডিঅ'টো চাব পাৰে।